পাৰ্বত্য এলেকা কাৰ্বি আংলঙতে ভগনীয়া হ'ব নেকি পাৰ্বত্য জনগোষ্ঠীসকল শেহতীয়াকৈ প্ৰকাশ কৰা চিকিৎসা বিভাগীয় চৰকাৰী বিজ্ঞাপনত পাৰ্বত্য জনগোষ্ঠীৰ বাবে সংৰক্ষিত আসন মাত্ৰ ৫%। বিষয়টোক কেন্দ্ৰ কৰি কেএছএৰ সংবাদমেল। সাংস্কৃতিক ক্ষেত্ৰত তাৰালাংচত কাৰ্বি প্ৰাচীন লোকগীতৰ দুদিনীয়া কৰ্মশালা। তাৰালাংচৰ লংমিৰজেং প্ৰাংগণত অনুষ্ঠিত দুদিনীয়া কৰ্মশালাটি কেচিএছৰ সভাপতিৰ দ্বাৰা উন্মোচন। কাৰ্বি আংলঙৰ বোকাজানত নতুন নিউজ চেনেল মিৰৰ অফ আছামৰ শুভ উদ্বোধন বিধায়ক ডাক্তৰ নুমল মুমিন। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই সঞ্চিতা দেৰনপি আগবাঢ়িছোঁ প্ৰথমটো খবৰলৈ। কাৰ্বি আংলঙৰ দৰে পাৰ্বত্য এলেকাত কাৰ্বিকে ধৰি পাৰ্বত্য জনগোষ্ঠীসকলৰ বাবে চাকৰিৰ আসন সংখ্যা হ'ব লাগিছিল ৮০%। কিন্তু শেহতীয়াকৈ প্ৰকাশ কৰা চিকিৎসা বিভাগীয় বিজ্ঞাপনত পাৰ্বত্য জনগোষ্ঠীসকলৰ চাকৰি প্ৰাৰ্থীৰ বাবে আসনৰ সংখ্যা ৰাখিছে মাত্ৰ ৫%। এই লৈ একাংশ সচেতন মহলৰ মাজত চৰ্চিত হৈ থকাৰ মাজতে কাৰ্বি ছাত্ৰ সন্থাই ৰংথিয়াংস্থিত কাৰ্যালয়ত আয়োজন কৰে এক সংবাদমেল। কাৰ্বি আংলং স্বায়ত্তশাসিত জিলাই যেন এপতকৈ বিভাগীয় ক্ষমতাবোৰ হেৰুৱাব ওলাইছে। নিজৰ ভূমি এলেকাত বিয়পি স্থাপন কৰিব নোৱাৰাকে ধৰি ভিন্ন গুৰুত্বপূৰ্ণ আভ্যন্তৰীণ সমস্যাসমূহে জৰ্জৰিত পাহাৰীয়া জিলাখনত শেহতীয়াকৈ আছাম হিলছ মেডিকেল কলেজৰ কেইবাটাও আসনত পূৰ কৰিবৰ বাবে বিভাগীয়ভাৱে প্ৰকাশ কৰা বিজ্ঞাপনত পাৰ্বত্য এলেকাতেই পাৰ্বত্য জনগোষ্ঠীসকলৰ বাবে চাকৰি আসনত সংৰক্ষিত ৰাখিছে মাত্ৰ ৫%। পাৰ্বত্য জনগোষ্ঠীয় এলেকাত পাৰ্বত্য জনগোষ্ঠীৰ প্ৰাৰ্থীসকলকহে এইদৰে বঞ্চিত কৰিলে এইসকল যাব কলৈ। সেই কাৰ্বি ছাত্ৰ নেতৃত্বই দাবী কৰিছে মেডিকেল কলেজৰ বাবে চাকৰি সংৰক্ষিত আসনৰ সংখ্যা ৫% নহয় ৮০% হ'বই লাগিব। সংবাদমেলত ছাত্ৰ নেতা বিজয় বে এইদৰে কয়। Also memorandum pusat bangala no itu local gitu candidates itu reservation policy long itu reservation ki chok cheku thalo sila so reservation policy bangke 80% itu local candidate fan reservation kinai itu kidimandam madodo athimala solam theputha same ke damtang itu election hut Dr. Himanto Biswa Sharma alanistan me Assam Hills Medical College and dak itu institute na kurilu lubante dak itu 80% itu local candidate fan preference dai misalan in kamera fan cak do sia ta so cak teng pudomate no notice lo manga ulta si therno no masih khala so teng si 80% reservation do nai business kaman demand bang padolo স্মৰ্থব্য যে বিগত লোকসভা নিৰ্বাচনত ভোটাৰ ৰাইজৰ মন আকৰ্ষণৰ বাবে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্বয়ং ব্যক্ত কৰিছিল যে আমি চেষ্টা কৰিম যাতে যিসকলে কাৰ্বি আংলঙৰ ভাষা জানে তেনেকুৱা ল'ৰা ছোৱালীকে প্ৰিফাৰেঞ্চ দিয়া আমি চেষ্টা কৰিম। কিন্তু মেডিকেল কলেজত নাৰ্ছ লেবৰেটৰী টেকনিচিয়ান এনেকুৱা কিছুমান পদ আছে যিটো কাৰ্বি আংলঙৰ ল'ৰা দি সম্পূৰ্ণ কৰিব পৰা নহ'ব। কাৰ্বি আংলঙৰ ল'ৰা ছোৱালীখিনিক সুবিধা দিয়াৰ পিছত ৰখি যোৱা পষ্টখিনি আমি ডেফিনেটলি বাহিৰৰ পৰা দিব লাগিব। কিন্তু আমাৰ চেষ্টা থাকিব যে যিমান পাৰোঁ আমি জিলাখনৰ ল'ৰা ছোৱালীক সুবিধা দিয়া, কিন্তু 100%টো সম্ভৱ নহয়। যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিম। কিয় নিযুক্তি দিয়া হৈছে এইটো এতিয়া চাব লাগিব। নিযুক্তিটো ধৰক দেখা দেখি 400 নাৰ্ছেই আমি নিযুক্তি দিম, কিন্তু 400 ছোৱালী ক'ৰ পৰা কাৰ্বি আংলঙত পাম। গতিকে টোটেল নিযুক্তি ডক্টৰ মিলি এখন মেডিকেল কলেজত 1200মান হয়গৈ। কিন্তু ইয়াত ডক্টৰ থাকিব 300, নাৰ্ছ থাকিব 400, লেবৰেটৰী টেকনিচিয়ান থাকিব 50টা। গতিকে সেই ধৰণৰ পোষ্টবিলাক টেকনিকেল পোষ্ট বেছি থাকে, নন টেকনিকেল পোষ্ট কম থাকে। হয়, মন্ত্ৰীগৰাকীয়ে এইদৰে নিৰ্বাচনৰ সময়ত ক'লে এটা আৰু নিৰ্বাচনৰ পিছত আছাম হিলছ মেডিকেল কলেজত চাকৰিৰ পদ পূৰাবলৈ উলিওৱাৰ সময়ত কাৰ্যত কৰিবলৈ ওলাইছে আন এটা। স্বাস্থ্য মন্ত্ৰীগৰাকীৰ এই দুমুখীয়া নীতি প্ৰয়োগ কৰিবলৈ ওলোৱা কাৰ্যত ছাত্ৰ বিষয়ববীয়াসকল এইদৰে প্ৰতিবাদী হৈ উঠিছে। ষ্টেফান টেৰনৰ ৰিপৰ্ট, কাট নিউজ।
মাঞ্জা KCS মাণ্ডলিকৰ সৌজন্যত কাৰ্বি পিপুলছ হল তাৰালাংছত আজিৰে পৰা অনুষ্ঠিত হৈছে কাৰ্বি প্ৰাচীন লোকগীতৰ কৰ্মশালা। তাৰালাংছৰ লংবিৰজেং প্ৰাংগণত অনুষ্ঠিত এই দুদিনীয়া কৰ্মশালা KCSৰ সভাপতি চন্দ্ৰ সিং ক্ৰৰ উদ্বোধনেৰে শুভাৰম্ভণি কৰা হয়। কাৰ্বি প্ৰাচীন লোকগীত কালৰ সোঁতত যাতে উটি নাযায় অথবা সুৰৰ বৈশিষ্ট্য যাতে অটুট থাকে তাৰ বাবে সচেষ্ট হৈছে সাংস্কৃতিক প্ৰেমী একাংশ লোক। কাৰ্বি পিপুলছ হল তাৰালাংছত দুদিনীয়া কাৰ্যসূচীৰে প্ৰাচীন লোকগীতৰ কৰ্মশালা আয়োজন কৰি মূল্যৱান গীতসমূহক সঠিক গীত দিবলৈ প্ৰয়াস কৰিছে মাঞ্জা KCS মাণ্ডলিকে। KCS ডিফু মাণ্ডলিকৰ সভাপতি দিলীপ সিং পেৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত কৰ্মশালাত যোগদান কৰা অতিথি তথা সমল ব্যক্তিসকলৰ পৰিচয় দাঙি ধৰে সাধাৰণ সম্পাদক মনেশ্বৰ কিলিঙে। সভাত কাৰ্বি কবি গীতিকাৰ জৰসিং বে, প্ৰশিক্ষক প্ৰতাপ ইংলেং, প্ৰশিক্ষিকা কাবন ৰংফাৰ্পি প্ৰমুখ্যে বিশিষ্ট লোকসকলৰ উপৰিও প্ৰশিক্ষাৰ্থীসকল উপস্থিত থাকে। ডিফু মাঞ্জা মাণ্ডলিকৰ KCSৰ সভাপতিয়ে ভাষণ প্ৰসংগত ব্যক্ত কৰে যে গীত সুৰ আৰু গীতৰ কথাৰ আখোৱাক দূৰ কৰি সঠিক দিশখনিৰ ওপৰতহে কৰ্মশালা হ'ব। ষ্টেফান টেৰণৰ ৰিপৰ্ট কাট নিউজ। কাৰ্বি আংলঙৰ বোকাজানত ভূমিষ্ঠ হ'ল আন এটি বৈদ্যুতিক মাধ্যম মিৰৰ অফ আছাম। হাওৰাঘাট বোকাজান আৰু গুৱাহাটীৰ বাবে শনিবাৰে শুভ উদ্বোধন কৰে বোকাজানৰ বিধায়ক ডাক্তৰ নুমল মুমিনে। কাৰ্বি আংলঙৰ বোকাজানত ভূমিষ্ঠ হ'ল আন এটি বৈদ্যুতিক সংবাদ মাধ্যম মিৰৰ অফ আছাম। হাওৰাঘাট বোকাজান আৰু গুৱাহাটীৰ বাবে শনিবাৰে শুভ উদ্বোধন কৰে বোকাজানৰ বিধায়ক ডাক্তৰ নুমল মুমিনে। উদ্বোধনী অনুষ্ঠানত উদ্বোধক ডাক্তৰ নুমল মুমিনৰ লগতে ক্ৰমে বিধায়ক ভূপেন ভৰালী, বিধায়ক অশোক শৰ্মা, বিধায়ক মিহিৰ কান্তি সোম আৰু বিধায়ক নৰেন সোণোৱালৰ উপৰিও স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকন আৰু MAC মুকুট মহন্ত, যুটীয়া সচিব দুলাল পেগু, SDPO পদ্ম পেগু প্ৰমুখ্যে আৰক্ষী বিষয়া ডিম্বেশ্বৰ ঠাকুৰীয়াও উপস্থিত থাকে। আৰু সাংবাদিকতাৰ যিটো দায়িত্ব মই ভাবোঁ আগত দিনত পালন কৰিব পাৰিব। উল্লেখ্য নিউজ চেনেলটি ছাৰ দিলীপ বে, প্ৰাঞ্জল প্ৰতিম হাজৰিকা আৰু ৰাজু চাংমাৰ যৌথ প্ৰয়াসত ভূমিষ্ঠ হয়। বোকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ। আছে গৰু নাবাই হাল, সোৱাদকৈ নোহোৱাই ভাল। এই অৱস্থা হৈছে পশ্চিম কাৰ্বি আংলঙৰ হামৰেন চহৰত অৱস্থিত জোখমাপ কাৰ্যালয়খন। কাৰ্যালয় আছে কিন্তু নাই কৰ্মচাৰী। কাৰ্যালয়ৰ দৰ্জাত কোনোদিনে তলা লগাবলৈও কোনো নাহে বা কাৰ্যালয়খনত সময়ত খুলিবলৈও নাহে। আছে মাথো নামমাত্ৰ বৈশিষ্ট্য হয়। ইয়াৰ ক্ৰিয়া বা বিশেষণ কি হামৰেনবাসীয়ে এতিয়ালৈকে দেখা নাই। কাৰ্যত বজাৰ সমাৰৰ দোকানসমূহত বয় বস্তু বিক্ৰীৰ বাবে ব্যৱসায়ীসকলে ব্যৱহাৰ কৰা দগাপল্লাসমূহ বৈধ জোখমাপ নিয়ন্ত্ৰণ তথা পৰিদৰ্শন কৰিব লাগে। চৰকাৰীভাৱে কোনো নীতি নিৰ্ধাৰণ তথা জোখৰ নিৰ্দিষ্টতা বান্ধি নিদিয়াৰ ফলত হামৰেন বজাৰত ব্যৱসায়ীসকলে নিজৰ খিয়াল খুচিৰে জোখ বা ওজন বান্ধি কিনা বেচা কাৰ্য চলাই আহিছে সুদীৰ্ঘ দিনৰে পৰা। বিভাগে লক্ষ লক্ষ চৰকাৰী টকা অপব্যয় কাৰ্যালয় সজালে হয়, কিন্তু কৰ্মচাৰীহে নাই। ফলত কাৰ্যালয়খনৰ বাটৰ বাটৰুৱাৰ জিৰণি চৰালৈ পৰিণত হৈছে। কাৰ্বি স্বায়ত্ত পৰিষদৰ শাসন নেতাসকলে এইদৰে পৰিত্যক্ত অৱস্থাত চহৰৰ মাজতে পৰি থকা কাৰ্যালয়খনৰ সন্দৰ্ভতো একো মাত নমতা কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰিছে স্থানীয় সচেতন ৰাইজে। আনহাতে মানুহৰ আপডাল তথা যত্নৰ অভাৱত বাৰিষা দিনত হোৱাৰ লগে লগে নানান বন লতিকাই আগৰি ধৰি সন্ধিয়া হ'লেই আন্ধাৰত ভয়াৱহ ভূত বাংলো সদৃশ হৈ পৰে। হামৰেনৰ পৰা সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ। হাওৰাঘাট বিধানসভা এলেকাত অৱস্থিত প্ৰয়াত লংকাউণ্টেৰান প্ৰেক্ষাগৃহত শনিবাৰে অনুষ্ঠিত হৈ যায় ডক্টৰ শ্যামপ্ৰসাদ মুখাৰ্জীৰ 19 সংখ্যক উপজা দিনৰ অনুষ্ঠান। হাওৰাঘাট বিধানসভা এলেকাত অৱস্থিত প্ৰয়াত লংকাউণ্টেৰান প্ৰেক্ষাগৃহত শনিবাৰে অনুষ্ঠিত হৈ যায় ডক্টৰ শ্যামপ্ৰসাদ মুখাৰ্জীৰ 19 সংখ্যক উপজা দিনৰ অনুষ্ঠান। লগতে উপজা দিনৰ উদযাপন অনুষ্ঠানটিৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা হয় বিজেপি মেম্বাৰশ্বিপ ড্ৰাইভ সন্দৰ্ভত গাম্ভীৰ্যপূৰ্ণ আলোচনা সভা। ডক্টৰ শ্যামপ্ৰসাদ মুখাৰ্জী 19 সংখ্যক উপজা দিনৰ উদযাপন অনুষ্ঠানৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে গ্ৰহণ কৰা
বিজেপি মেম্বাৰশ্বিপ ড্ৰাইভ কাৰ্যসূচী সন্দৰ্ভত অনুষ্ঠিত এই সভাত কাৰ্বি স্বায়ত্ত পৰিষদৰ ডেপুটি স্পীকাৰ ৰিতেশ ইংহি, পৰিষদৰ কাৰ্যবাহী সদস্য ক্ৰমে লুন সিং তেৰণ আৰু খন সিং ৰম্পি, অসম প্ৰদেশ বিজেপিৰ উপসভাপতি লংকি ফাংচো, পূব কাৰ্বি আংলং জিলা বিজেপি কমিটিৰ উপসভাপতি ভাস্কৰ সন্দিকৈ প্ৰমুখ্যে দলীয় বহু নেতা কৰ্মীসকল উপস্থিত থাকে। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Come live, come and test drive Nissan New Star India. Visit a nearest dealer at Dhanbi Motors, authorized dealer of Nissan, 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Micro Active, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XL Dio special offers up to 2 lakh, along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 9954 793905. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Rongkelan, near Don Bosco School Lifu, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্জ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্জ জুচ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ বাতৰি মজিয়ালৈ। ডকমকা বনাঞ্চলিকৰ অন্তৰ্গত বকলিয়াত উদযাপিত 70 সংখ্যক বন মহোৎসৱ কাৰ্যসূচীৰে সৈতে সংগতি ৰাখি বকলিয়াৰ লাংবু ডিংপি গাঁৱৰ গাঁওবাসীক শনিবাৰে বন বিভাগৰ দ্বাৰা গছপুলি বিতৰণ কৰা হয়। কাৰ্যসূচী মতে পুৱা ভাগত প্ৰথমে লাংবুং ডিংপি প্ৰাথমিক বিদ্যালয়ৰ চৌহদত গছপুলি ৰোপণ কৰা হয়। বন বিভাগৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানত ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাব অফ কাৰ্বি আংলঙৰ সভাপতি কিৰি ৰংহাং, সম্পাদক ডেনিয়েল চনবে, ডকমকা বনাঞ্চলিক বিষয়াৰ ৰাজেন ৰংপি, বিট অফিচাৰ লংবি টিছো প্ৰমুখ্যে কেইবাগৰাকী বন কৰ্মীসকল উপস্থিত থাকে। গছপুলি ৰোপণ অনুষ্ঠানত অংশগ্ৰহণ কৰা অতিথিসকলে গছপুলি ৰোপণ কাৰ্যৰে অনাগত দিনবোৰত পৰিৱেশ প্ৰদূষণ তথা জীৱৰ সুস্বাস্থ্য অটুট থকাৰ ক্ষেত্ৰত গছ-গছনিৰ উপকাৰৰ সন্দৰ্ভত গাঁওবাসীৰ আগত বিস্তাৰভাৱে ব্যক্ত কৰে। অৰুণ লেখথে ৰিপৰ্ট, কাট নিউজ। পশ্চিম কাৰ্বি আংলঙত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড। একেলগে 3খনকৈ দোকান জ্বলি ভস্মীভূত। ডংকামুকাম উপ আৰক্ষী চকীৰ অন্তৰ্গত কুঠেপিত সংঘটিত হয় এই ঘটনা। অগ্নিকাণ্ডৰ ফলত বিস্তৰ ক্ষতি, বচাব পৰা নগ'ল কোনো সামগ্ৰী। জানিব পৰা মতেই যোৱা নিশা প্ৰায় 7:30 বজাত সংঘটিত হয় এই ভয়াৱহ অগ্নিকাণ্ড। কুঠেপিৰ ইংলেং গাঁৱত সংঘটিত এই অগ্নিকাণ্ডটো বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। অগ্নিকাণ্ডটো প্ৰথমে এখন দোকানত লাগে, তাৰ পিছত আন দুখন দোকানলৈ বিয়পি পৰে বিধ্বংসী জুই। গাঁওখনৰ ৰাইজৰ কিনা বেচা কৰা একমাত্ৰ ভৰসাৰ থলী এই দোকান। 3খন এইদৰে জ্বলি ভস্মীভূত হোৱাত বৰ্তমান হাহাকাৰ লাগিছে গাঁওখনৰ ৰাইজ। Baik kau kira kita malam tu po side situ mat kalau po back side dan si tarian langke short asan lo manili nungun aku langsung ni celang lo mape mer dong tu lo hala yang hapang pudam hai
যে উপায় হইদালো মেথাং তা চিপিনা দিলো পিনা বনি দিলো la posong la kaya na big pingi so kita long lok man ani ke ong madala song ko pen ami ke kar sung dum abi pina asung ho pena ang tum bang so kan ki kon long tum connection dum ang connection do mita box dum do la so akare nang tum abil achik lon bang sameng tum piton long abi bet lo ani pin la bang so Dongka Mukamor পৰা কেলভিন টেৰাঙৰ ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ